हेलो फ्रेंड्स स्वागतम जानाइছোঁ আকৌ এবাৰ মোৰ ইউটিউব চেনেল নিজজ কণ্টেণ্টত। একচুৱেলি অহাকালি মোৰ ভাগিন মানৱৰ বাৰ্থডে আছে আৰু তাৰ কাৰণে আজি তাৰ বাৰ্থডে পাৰ্টিৰ ডেকোৰেশ্যন কৰিম আৰু তাৰ লগত তাক ৰাতি 12টা বজাত এটা বাৰ্থডে ছাৰপ্ৰাইজো দিম, কি গম নাপায় সেইটোও দেখাম আপোনালোকক, মানে এটা বাৰ্থডে স্পেচিয়েল ব্লগ বনাম। চ' বলক ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। He is the birthday boy. Say hi to my YouTube. फ्रेंड्स आपलोगों जाने बार्थडे पार्टी सबतके इम्पर्टेन्ट बस्तु अलग एतु नहले बार्थडे नहय। सो आमी त्या प्रथमते हेतुए रेडी करिछु, माने सब आउ मुखिते कष्ट करिছে हेतु करिছে बेया कामरा ए सब कष्ट करिব नरा चली या सब कैमरा साइड या कैमरा लास्ट करे। फ्रेंड्स इतना बाजिसे 11:51 और आम तक सरप्राइज रेडी कर बाहर ऊल् गए अलग देरिक आम तक सरप्राइज दिम अपने चाई थी। Run. Hello. Oh no. Nice. Guys, मैं हार गया, भागिन जीत गया। Happy birthday. Happy birthday. Thank you. है सब माकर गति और मायाकर गति सब केक अवस्था मैं बेसि केक खेलो ना मोर मुखखाने बेसि केक खेला गमेই नापाলো गाइस। और फ्रेंड्स और আছে অহাকালি তার বাৰ্থডে পার্টি করব, ফ্রেন্ডসবোৰক মাতিব, সেইবিলাকো আপোনালোকক দেখাম, মানে বাৰ্থডে ব্লগ এটা বনাম। ভিডিওটো চাই থাকিব। প্ৰথমতে মই এতিয়া মুখখন ধুব যাম। ফ্রেন্ডস এতিয়া 12টা বাজি গ'ল, চকু টানি নিছে, শুব লাগে। ইয়াক চব ফ্রেন্ডস অহাকালি লগ পাম, ভিডিওটো সম্পূৰ্ণ চাব। গুড মর্নিং গাইজ, এতিয়া বাজিল 8:10। শুই উঠিলোঁ কিন্তু ৰেডি হওঁ আৰু আজি কি হ'ব আপোনালোকক দেখাম। বতৰটো ইমান ভাল নহয় গাইজ, আজি বৰষুণো দিব পাৰে, দেখাই আছোঁ আপোনালোকক, চাই থাকিব। এয়া ফ্ৰেণ্ডছ ডেকোৰেশ্যন হৈ আছে, এয়া টেবুল লগাই দিছে, এয়া চব এনেকৈ ডেকোৰেশ্যন কৰি আছে, বেলুন চেলুন লগা চব হৈ গৈছে। এতিয়া ফ্ৰেণ্ডছবোৰ আহিব তাৰ, আৰু আমি এতিয়া ৰেডি হোৱা নাই, মই বৰ্তমান অলপমান দেৰিকৈ ৰেডি হ'ম। এয়া চব আগত ডেকোৰেশ্যন কৰিছে তাৰ ভনীয়েকে। আৰু কিবা ক'বা ডেকোৰেশ্যনৰ বিষয়ে? পাম ফাটি গৈছে দিয়া কৰা। ফ্ৰেণ্ডছ ডেকোৰেশ্যনখিনি প্ৰায় কমপ্লিট হ'ল। এতিয়া খানা কেনেকৈ ৰান্ধিছে আপোনালোকক দেখাওঁ। ফ্ৰেণ্ডছ এতিয়া আহিছোঁ মই ড্ৰেছ চেঞ্জ কৰিব আৰু ৰেডি হ'ব। ৰেডি হৈ কিনে আৰু যাম আৰু আপোনালোকক আৰু দেখাম কেনেকৈ ডিছবোৰ ৰেডি কৰি আছে, কেনেকৈ বনাই আছে। ত' ভিডিঅ'টো চাই থাকিব। চ' ফ্ৰেণ্ডছ এতিয়া ৰেডি হ'লোঁ, চ' বলক আপোনালোকক দেখাইছোঁ তাতে কি বনাই আছে। চ' ভিডিঅ'টো চাই থাকিব। দাদাই পনীৰ ভাজিছে আৰু ফ্ৰেণ্ডছ এতিয়া ফ্ৰাই কৰিছে অকল, পিছত মছলা দিব পুৰাই। ঠিক নহয় এয়া চব ফ্ৰেণ্ডছ ফিছ পাতৰি, ইয়াত সৰিয়হেদি মাছ আছে, তাতে আদা নহৰু দিয়া আছে। এইটো মাছটো ষ্টিম কৰিব, ইয়াত দেখাই আছে আপোনালোকক। এয়া চব মাছ, চব সৰিয়হ দিলে মাছটো, তেনেকৈ কলপাতত তেনেকৈ মেৰিয়াই
ইয়াত এলুমিনিয়াম ফইল এটিংকে মেৰিয়াই ষ্টিম কৰি দিব দেখা পাব এনেকৈ পেক হৈ গ'ল এতিয়া এনেকৈ পেক কৰি থ'ব একেলগে ষ্টিম কৰি দিব এয়া চাওক ফ্ৰেণ্ডছ ডাল ফ্ৰাই কি ধুনীয়াকৈ উতলি আছে দাদা অলপমান লৰাই দিয়া ভালকৈ এয়া চাওক পুৰা টেষ্টি হ'ব ৱাও এয়া চিকেন দিলে মামা চিকেন দিলোঁ মামা এই মাংসখিনি কিমানজন মানুহে খাব পাৰিব তো আমাৰ 150 150 মানুহ ধৰা 150 মানুহ ধুনীয়াকৈ খাব এই পিচ ষ্টেণ্ডৰ পিচ এই 100 গ্ৰাম 100 গ্ৰামৰ পিচ এনেকুৱা পিচ 4 পিচ খাব মানে প্ৰায় 4জন পাৰ হেড পৰিব পাৰ হেড 4জন এনেকুৱা পিচ 4 পিচ তাতে 180 মানে 200 গ্ৰামছৰ ভিতৰত আছে চিকেনটো ইয়াত চাওমিন বনাই আছে চাওমিনটো আজি স্নেক্স দিব কেনে দিলে চিকেন ফ্ৰাই কৰি কিনে চাওমিনত দিব কি ধুনীয়া জুই উঠিছে ৱাও কি ধুনীয়া ফায়াৰ এতিয়া চাওক মাছ এতিয়া ধুনীয়াকৈ ষ্টিম কৰিব ঢাকনটো মাৰি দিলে A few moments later. জলি না তেৰি ভি জলি না ফ্ৰেণ্ডছ অলপ আগতে যে আপোনালোকক দেখাইছিলোঁ মাছটো যে ধুনীয়াকৈ সৰিয়হ দি কিনে পেক কৰি কিনে ষ্টিম কৰিম বুলি কৈছিলে এয়া চাওক ষ্টিম কৰাৰ পিছত ধুনীয়া এনেকুৱা কালাৰ উঠিছে এয়া চাওক এইয়া এয়া চাওক কি ধুনীয়া ষ্টিম মাছ এইয়া এয়া চাওক কি ধুনীয়া কালাৰ উঠিছে পুৰা টেষ্টি হ'ব মাছটো অকণমান টেষ্ট কৰি চাওঁ বস্তু গৰম কিন্তু জিভাত চাল নগ'লে এই ৰক্ষা বন্ধুসকল এয়া বনাই আছে মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক বইল কৰি লৈছোঁ ধুনীয়াকৈ বইল কৰি ল'লে চাওক বইল কৰি ইয়াত থৈ আছে পুৰা ইয়াত থৈ কি কৰিব ফ্ৰাই হ'ব আৰু ফ্ৰাই হ'ব ন বাদামৰ লগত বাদাম পাপৰ এনেকৈ দিব দিব ন নৰসিংহ পাত যাব এয়া মামাই ধুনীয়াকৈ পোলাও বনাই আছে মামা পোলাও হৈ গ'ল ন অলমষ্ট হৈ গ'ল এতিয়া ধুনীয়া কৰি উল্টাই দিম আমি ইয়াত পিছত আকৌ ঢাকন মাৰি দিওঁ চব ফ্ৰেণ্ড ধুনীয়াকৈ এতিয়া পনীৰ বনাই আছে মামাই পনীৰটো কি গ্ৰেভি হ'ব এইটো পিঁয়াজ আৰু কাজু মগজৰ পেষ্ট আছে টমেটো পিউৰি আছে বাছ ইয়াতে ক্ৰীম দিলোঁ অলপ ধুনীয়া একটা ক্ৰীমি গ্ৰেভি হ'ব এই কালাৰটো চাওক এইটো অকণমান যেতিয়া উতলিব এই বস্তুখিনি ধুনীয়াকৈ মিলিব বাছ ইয়াৰ ভিতৰত যেতিয়া পানী এইটো ক্ৰীমৰ এইটো সোমাব এইটো ইয়াৰে গ্ৰেভিটো সোমাব ধুনীয়াকৈ এইটো গ্ৰেভি এই গ্ৰেভিটো যেতিয়া সোমাব সেইটো এনেকৈ দিলে এই ৰসটো ওলালে পুৰা স্পঞ্জ হ'ব তাৰপিছত খাই পুৰা টেষ্টি খাই ধুনীয়া লাগিব মামা ইয়াত পনীৰ কিমান দিছে পনীৰ আমি ইয়াতে দিছোঁ 5 কেজি 5 কেজি 5 কেজি পনীৰ দিছে পুৰা বেঙেনা ফ্ৰাই কৰিছে ন বেঙেনা তাৰ গ্ৰেভিটো কি দিছে এইটো তাত তোমাৰ আদা ৰচুন তাৰপিছত আছে বেচন আছে ধুনীয়াকৈ বেচন দি কিনে ধুনীয়াকৈ বেঙেনা ধুনীয়াকৈ ফ্ৰাই কৰিছে ফ্ৰেণ্ডছ এতিয়া বাৰ্থডে বয় কেক কাটিব আপোনালোকক দেখাই আছোঁ চাই থাকক ফ্ৰেণ্ডছ অকণমান চাওমিন খাব ওলাইছোঁ এইটো মেইন আইটেম নহয় এইটো আজি ষ্টাৰ্টাৰ ইউজ কৰিছোঁ আৰু মেইন আইটেম বনাই আছে সেইটো যে আপোনালোকক দেখাই আছে টেষ্টি হৈছে চাওমিনটো বনাটো যে আপোনালোক দেখাইছোঁৱেই ফ্ৰেণ্ডছ তলত বহুত হাল্লা হুলস্থুল হৈ আছে সেইকাৰণে ওপৰত মোৰ ৰুমত আহি গ'লোঁ ইয়াত দৰ্জাখনো মাৰি দিলোঁ হাল্লা হুলস্থুল নাই আৰু আপোনালোকে এতিয়া মোৰ কথাটো কিজানি ভালকৈ শুনি আছে ফ্ৰেণ্ডছ আৰু এই ভিডিঅ'টোত মই আপোনালোক আজি কি স্পেচিয়েল আইটেম সেইবোৰ বনাই দেখালোঁ য'ত আছে চাওমিন ডাল ফ্ৰাই চিকেন ষ্টিম ফিছ তাৰ লগত বাদাম ভাজা পাপৰ সেইটো দেখালোঁ তাৰ লগত বেংগন ফ্ৰাই সেইবোৰ দেখালোঁ আৰু পোলাওটো দেখালোঁ পনীৰ দেখালোঁ পনীৰ বনাটো আৰু ফ্ৰেণ্ডছ এতিয়া খোৱাটোও দেখাম
আৰু এনেকৈ আমাৰ অলপ ফূৰ্তি কৰিছোঁ, সেইবোৰ আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ। যদি ভিডিঅ'টো এতিয়ালৈ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিয়া নাই, প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিয়ক। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু দেখাই আছোঁ আপোনালোকক। এয়া হৈছে পোলাও, এয়া কাষত আছে ডাল ফ্ৰাই, এয়া বাদাম আৰু পাপৰৰ ভাজাটো, এয়া হ'লক মাংস, ধুনীয়া টেষ্টি মাংস, এয়া হ'লক পনীৰ, গ্ৰেভিও আছে, ধুনীয়া চেণ্ট ওলাই আছে, ষ্টিম ফিছ। ফ্ৰেণ্ডছ, তলত বহুত হাল্লা হুলস্থুল হৈ আছে, সেইকাৰণে মই অকলে ইয়াত লৈ আহিলোঁ, যাতে মই কথা পাতি খাব পাৰোঁ আৰু আপোনালোকৰ মই কথা শুনিব পাৰে। শান্তি মতে ধুনীয়াকৈ খাওঁ। মোৰো কিন্তু তলতে খাব ইচ্ছা সকলোৰ লগত, কিন্তু খালে কথা ক'লে শুনা নাপাব আপুনি, বৰ হাল্লা হৈছে তলত। সেইকাৰণে ইয়াতে খাম আৰু আপোনালোকে চাব। এয়া পনীৰ, এয়া ষ্টিম ফিছ, এয়া গল্লা আৰু কেক, এয়া ডাল ফ্ৰাই, এয়া পোলাও, ডাল ফ্ৰাই, বেংগন ফ্ৰাই, তাৰ লগত পাপৰ আৰু বাদাম আছে, আৰু এইটো চিকেন। আৰু এতিয়া মই খাম, আপোনালোকে চাব। আৰু এতিয়া মই সকলোবোৰ টেষ্ট কৰি কওঁ কেনে হৈছে। ফ্ৰেণ্ডছ, এতিয়া মই খাম, প্ৰথমে টেষ্ট কৰিম, পোলাওটোৱে টেষ্ট কৰোঁ আগে। খোৱা দিছোঁ, ডাল ফ্ৰাইটো মই এক্সট্ৰাকৈ লওঁ অলপমান। ডাল ফ্ৰাইটো সঁচাই বহুত টেষ্টি হৈছে। পনীৰটো চাওঁ, পনীৰটো মোৰ ফেভাৰেট, যিহেতু বনোৱা মানুহটো কৈছিল, মামাই কৈছিল যে অলপ স্পঞ্জি হ'ব, খাই চাওঁ। পনীৰটো ঠিক ঠাক আছে বুলি ক'ম মই, ঠিকেই আছে পনীৰটো। আমাৰ গ্ৰেভি ল'লোঁ, গ্ৰেভি কিন্তু সোৱাদ হৈছে। পনীৰটো মই অলপমান এভাৰেজ পাইছোঁ, কিন্তু গ্ৰেভি কিন্তু সোৱাদ হৈছে। এয়া ষ্টিম ফিছটো মই অলপমান ল'ম এতিয়া। মাছটো মানে অলপ বইল হানে ক'ব পাৰি, এনেকুৱা বাইট। এইটো গ্ৰেভিৰ লগত খালে বহুত সোৱাদ পায়, টেষ্টি আছে বহুত। এইটো বেঙেনা ফ্ৰাইটো বহুত ভাল হৈছে, ক্ৰাঞ্চি হয়, ঠিকে আছে। লাষ্ট বাট নট দ্য লিষ্ট, মাংস। টেষ্টি হৈছে বহুত। ফ্ৰাইটো অলপমান ওচৰত লৈ আহা, এয়া চাওক। চ' এয়াই আছিল আজিৰ আইটেম। এয়া চাওক ফ্ৰেণ্ডছ, মাংসত অলপমান হাতদি ৰৈ গ'ল, আৰু এইখিনি মই নাখাওঁ, কাৰণ জানেই মই হাতদিখিনি হজম কৰিব নোৱাৰোঁ, নাখালোঁ। আৰু বাকী ষ্টিম ফিছটো মই পাৰিলোঁ প্ৰায় শেষেই কৰিছোঁ, আপোনালোকে চাব পাৰে, ধুনীয়াকৈ কলপাতত মেৰিয়া আছে। অকণমান চেকেণ্ড মই খাই দিওঁ, বাকী অলপ কাটা আছে। আৰু সৰিয়হৰ গ্ৰেভি আছে এতিয়া, ইয়াত সৰিয়হৰ গ্ৰেভি কিন্তু বহুত টেষ্টি হৈছে। বাকী পলাটো শেষ কৰিলে মই, পলাটো টেষ্টি হৈছে, মেইনটো সেইটোৱে না। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই, ৰ'ব, লাইনত আছে এতিয়াও। ভিডিঅ'টো চাই থাকক আৰু লগ কৰি আছোঁ ভাইখন হৈ কিনে। ফ্ৰেণ্ডছ, এতিয়া বাৰ্থডে পাৰ্টি অভাৰ হ'ল আৰু মই এতিয়া বিচনা ল'ব ওলাইছোঁ। ৰাতি বাজিছে 11টা। আপোনালোকক ভাগিনৰ বাৰ্থডে দেখালোঁ, আৰু ব্লগটো কেনে লাগিল কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, আৰু আকৌ লগ পাম মই নতুন ভিডিঅ'ত। ত' তেতিয়ালৈ বাই বাই।